নমস্কাৰ, নিজামানি ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি মই আকৌ ছেকেণ্ড ভিডিঅ' এটা লৈ আহিলোঁ। ভিডিঅ'টো এনেকুৱা হ'বগৈ, মই যে তাৰ আগৰ ভিডিঅ'টো দেখুৱাইছিলোঁ, যিটো আমাৰ লেট্ৰিন বাথৰুমৰ ওপৰত শ্বট ঢালিছিলোঁ বাঁহৰ শলা বনাই যিটো শ্বট ঢালিছিলোঁ, সেই শ্বটখন আজি ইতিমধ্যে 17 দিন হৈছেহি। গতিকে খুলিবলৈ গৈ আছোঁ। শ্বটখন খুলি চাওঁ কেনেকৈ ওলায়, কি হৈছে। এতিয়া খুলি চালেহে গম পাম কিমানটো টিকিব নিটিকিব। গতিকে খুলিম, আহক ভিডিঅ'টো চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। নিজামানি ব্লগছ ফেচবুক পেজ এটা আছে মোৰ, তাতো ফ'ল' কৰিব আৰু ছাইডতে ছাবস্ক্ৰাইব বটনটো আছে, সেইটো দবাব। বেল আইকন বটনটো আছে, দবাব, অল কৰি দিব। আহক ভিডিঅ'টো লাষ্টলৈকে চাব। গাইজ, এয়া খুলিবলৈ গৈ আছোঁ। এখন অলৰেডি আজি 17 দিন হৈ গ'ল খুলি আছোঁ। আজি গোটেইখন খুলি পেলাম। ভিডিঅ'টো শেষলৈকে চাব। কেনেকুৱা হৈছে কেনেকুৱা নহৈছে আপোনালোকেও কমেণ্ট কৰিব। শ্বটখন ঢালিলোঁ আজি 17 দিন হ'ল। গতিকে শ্বটখন কিমান ভাল হৈছে, কিমান কি হৈছে, খোলাৰ পিছত গম পোৱা যাব। ভিডিঅ'টো চাই থাকিব গাইজ। আমাৰ খোলা কাম চলি আছে, খুলি আছোঁ। আধা দি হৈছেহি। এতিয়া বিশেষ তেনেকৈ একো বেয়া দেখা নাই, ঠিকেই ওলাইছে। এইটো আমি 4 ইঞ্চি ঢালিছিলোঁ, পূৰা 4 ইঞ্চি ইকুইপটো ওলাইছে। শ্বটৰ তলীয়া বৰ ধুনীয়া ওলাইছে। গতিকে এইটো চাওক, মই অকণমান ওচৰৰ পৰা দেখুৱাইছোঁ। এইটো চাওক, এইটো বিমৰ তলি, এইটো বিমখিনি বৰ ধুনীয়া ওলাইছে। আমি ভাইব্ৰেটৰ মেচিন মৰা নাই, ভাইব্ৰেটৰ মেচিন মৰা লেখীয়াকৈ ওলাইছে ফিনিচিংটো। চাওক, ধুনীয়া ওলাইছে। গতিকে মাজৰ অংশটো আছে। এতিয়া মাছটো আমি খুলি দিম। এতিয়া সেইটো খুলি আছোঁ। এইটো খুলি হ'লে ফাইনেলটো মই দেখাই আছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে। গাইজ, ফাইনেলি মোৰ শ্বট খোলা হৈ গ'ল। এয়া চাওক, বৰ ধুনীয়া ওলাইছে। শ্বট এয়া হৈ গ'ল। মোৰ এতিয়া ভয় নাই। মোৰ মানে অলপ মানুহে কৈছিলে যে বাঁহৰ শলা বনাই শ্বট ঢালিব পৰা যায় জানো। গতিকে মোৰ নিজৰ অভিজ্ঞতাই ঢালিছিলোঁ। গতিকে মই ছাকচেছ হ'লোঁ। গতিকে মোৰ মনটো ভাল লাগিছে। আৰু এতিয়া যদি টিকি গ'ল, ভৱিষ্যতলৈও টিকিব। এতিয়া মই খোলোতে যেতিয়া টিকি গৈছে, তো ভৱিষ্যতলৈও টিকিব। কেলৈ এতিয়া তাৰ বহা বা কেৰেখৰ চান্স নাথাকে এনেও। কেলৈ ৱালটো মাৰিমেই, বিমৰ তলিলৈকে ৱাল পাবগৈ তলৰ পৰা। গতিকে ছাপোৰ্ট পাবই। ছাপোৰ্ট নোপোৱাকৈ যেতিয়া টিকি আছে, একদম গটগটীয়া হৈ আছে, টনটনা একদম চাউণ্ড হৈ আছে। এইটো চাউণ্ড হৈ আছে, পূৰা গটগটীয়া চাউণ্ড হৈ আছে। এইটো সম্পূৰ্ণ খুলি হৈ গ'ল। গতিকে এয়া চাওক, ফাইনেলি এতিয়া মই নিজৰে হওক আনৰে হওক, কোনোবাই কৰিবলৈ দিলে কৰিব পাৰিম। গতিকে মই ছাকচেছ হ'লোঁ মোৰ নিজৰ কামটোত। গতিকে টেনশ্যন নাই মোৰ। যিমান পাৰে মানে পৰিণত বাঁহৰ শলা হ'ব লাগে, তেতিয়া বস্তুটো ভাল হয়। আৰু যদি চেৱা গছ হয় বা তামোল গছ হয়, তেনেকৈ আৰু ভাল হয়। গতিকে মোৰ এতিয়া গাঁথনি কৰিবলৈ আছে। এতিয়া মোৰ মেইন ঘৰটো হৈছেহি। এইটো মেইন ঘৰটো। ফ্ল'ৰ দুখন আছে মাৰিবলৈ। আছে। ফ্ল'ৰকেইটা হ'লে মই ৰং পেইণ্ট কৰিব পাৰিম। ৰং পেইণ্ট কৰাৰ পিছত হয়তো আৰু এসপ্তাহ মাজত মানে সোমাই যাব পাৰিম। হৈ গৈছেহি। এইটো মই ঢালাই দি থৈছোঁ আধা। আগফালে বাৰান্দাখন পলিচ হৈ গ'ল। এইটো পলিচ কৰা হৈ গ'ল। বাৰান্দাখন পলিচ হৈ গ'ল। এই ৰুমটো ঢালাই দিলোঁ। এতিয়া এই অকণমান আছে আৰু এই ৰুম দুটা আছে। এইকেইটা হৈ গ'লে আমাৰ ঘৰ ল'ব পৰা হ'ব। গতিকে গাইজ, ভিডিঅ'টো চাব। যদি ভাল লাগে লাইক কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে বেল আইকনটো আছে, বেল আইকনটো দবাই দিব, অল কৰি দিব।
চবলৈ অনুৰোধ এইটোৱে। গতিকে আজিলৈ ইমানেই। জয় অসম।